নমস্কাৰ। মই এটি কবিতা আবৃত্তি কৰিম। কবিতাৰ শিৰোনামা অংকুৰ সপন। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি। নাক জিলিকা, চকু টেলেকা, টিলিকা টিলিকা, পিলিকা পিলিকা, চখিনী ছোৱালী। এটা কলা, এটা বগা, ডাঙৰ পিঙত ভূত। কথা পাতে টাকুট টাকুট ফুট। এটাই ক'লে ফুট ফুট ফুট। এটাই মা নাক জোকাৰি ক'লে